নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিজ হেল্থ টিপছ ইউটিউব চেনেলটো। মই আজি আপোনালোকক জনাম দৃষ্টিশক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ দৃষ্টিশক্তি দুৰ্বল নেকি? এই তিনিবিধ ঘৰুৱা ৰস খাওক আৰু দৃষ্টিশক্তি বৃদ্ধি কৰক। এই 3 প্ৰকাৰৰ ঘৰুৱা ৰস কেৱল আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়, ই আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব। দুৰ্বল জীৱনশৈলী, অস্বাস্থ্যকৰ আহাৰ আৰু স্ক্ৰীনৰ সন্মুখত নিৰন্তৰ বহি কাম কৰাৰ বাবেই সম্প্ৰতি আমাৰ চকুজুৰি দুৰ্বল হ'বলৈ ধৰিছে। তেনেস্থলত চকুৰ শক্তি বৃদ্ধি কৰিবলৈ আমি চশমা ব্যৱহাৰ কৰিবলগীয়া হৈছে। কিন্তু যদিহে আপুনি চশমা পিন্ধিব নিবিচাৰে আৰু দৃষ্টিশক্তি বজাই ৰাখিব বিচাৰে, তেন্তে কিছুমান ঘৰুৱা প্ৰতিকাৰে আপোনাক সহায় কৰিব পাৰে। আপুনি আপোনাৰ আৰামত কিছুমান ঘৰুৱা ৰস অন্তৰ্ভুক্ত কৰি চকু দুৰ্বল হোৱাৰ পৰা উপশম পাব পাৰে। দৰাচলতে এই 3 প্ৰকাৰৰ ঘৰুৱা ৰস কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই ভাল নহয়, ই আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব। সেয়ে প্ৰথমে জানি লওক এই ৰসবোৰ কিহৰ। প্ৰথমতে আছে আপোনাৰ গাজৰৰ ৰস। চকুৰ দৃষ্টিৰ বাবে ভিটামিন এৰ অতি প্ৰয়োজনীয় উপাদান। গাজৰত যথেষ্ট পৰিমাণে ভিটামিন এ থাকে, যি চকুৰ ৰেটিনাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। আপুনি গাজৰৰ ৰসত বিলাহী মিহলি কৰিও খাব পাৰে। পুৱাৰ আহাৰত আপুনি এই ৰসবিধ খাব পাৰে। এই ৰস খালে লাহে লাহে চকুৰে অস্পষ্ট দেখাৰ সমস্যা হ্ৰাস হ'ব। 2 নম্বৰ আছে আপোনাৰ পালেং শাকৰ ৰস। যদি আপুনি দৃষ্টিশক্তি বৃদ্ধি কৰিব বিচাৰে, তেন্তে সেউজীয়া শাকে আপোনাক সহায় কৰিব পাৰে। সেউজীয়া শাক পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী, বিশেষকৈ পালেং শাক। পালেং শাকৰ ভাজি স্বাস্থ্যৰ বাবে যিমান স্বাস্থ্যকৰ, পালেং শাকৰ ৰস সিমানেই স্বাস্থ্যকৰ। যদি আপুনি প্ৰতিদিনে এগিলাচ পালেং শাকৰ ৰস খায়, ই আপোনাৰ দৃষ্টিশক্তি লাহে লাহে বৃদ্ধি কৰাত সহায় কৰিব। পালেং শাকত ভিটামিন এৰ উপৰিও ভিটামিন চি, ভিটামিন কে, মেগনেছিয়াম, মেংগানিজ আৰু আইৰণ পৰ্যাপ্ত পৰিমাণে থাকে। 3 নম্বৰত আছে আপোনাৰ আমলখিৰ ৰস। আমলখিৰ ৰসে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ কাম কৰে। অৱশ্যে আপুনি দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ আপুনি যিকোনো ধৰণৰ আমলখি ব্যৱহাৰ কৰিব পাৰে, সেয়া কেঁচা আমলখি হওক বা ৰস হিচাপেই হওক।